নমস্কাৰ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম। আৰু হঠাৎ যাবলগীয়া হ'ল কলকাতালৈ বুলি। কিয়নো কলকাতালৈ যাবলগীয়া হ'ল, অলপ ভিডিঅ'টো উপভোগ কৰোঁ। আমি যাব ওলাইছোঁ হাওৰা, মানে আমাৰ শ্বৰ্ট ফিল্ম বনাইছিলোঁ, শ্বৰ্ট ফিল্মত এৱাৰ্ড পাইছে, তাত যাবলৈ ওলাইছোঁ। আৰু এয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট, আৰু এয়া মোৰ প্ৰথম ব্লগ, আৰু লগত আছে মাছখন। এতিয়া আহি পালোঁ নিউ জলপাইগুৰি জংচন, বাহিৰত দেখিছে। আৰু আমি বৰ্তমান খাই আছোঁ ডাল বৰা, আৰু দেখাই আছোঁ। আৰু মোৰ মাতটো ফাটি আছে, আপোনালোকে গম পাইছেই নিশ্চয়। মই আগৰ দিনাখন নাটক এখন কৰিছিলোঁ যাৰ বাবে। আৰু এনেদৰে গৈ গৈ পাই গ'লোঁ হাওৰা ষ্টেচন। আৰু এইখনেই হ'ল বাহিৰৰ পৰা হাওৰা ষ্টেচন। কেনেকুৱা দেখিবলৈ অকণমান দেখুৱাই দিছোঁ, যিহেতুকে মোৰ এইটো ফাৰ্ষ্ট ব্লগ, যাৰ বাবে ভিডিঅ'টো ইমান ভালদৰে কৰিব পৰা নাই। আৰু ওচৰতে থকা পুৰীৰ দোকান এখনৰ পৰা পুৰি খাই ল'লোঁ, ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বুলি ক'ব পাৰে। তো আহি পাই গ'লোঁ আমি হাওৰা বাছ ষ্টেণ্ড। আৰু আমি ক'ত আছোঁ এতিয়া দেখুৱাই আছোঁ। যিসকলে মানে বহুতে চাই থাকে হাওৰা ব্ৰিজখন। আৰু হাওৰা ব্ৰিজখন কি কাৰণতনো ফেমাছ, সেয়া বহুত ইতিহাস আছে। আৰু এইখনেই হ'ল হাওৰা ব্ৰিজ। হাওৰা ব্ৰিজখন কিয়নো ফেমাছ, এইটো মই কৈ দিছোঁ কেইটামান তথ্য ইয়াৰে। এই দলংখনেৰে সদায় প্ৰায় 1 লাখমান গাড়ী পাৰ হৈ যায় বুলি শুনা কথা। আৰু এইখন ব্ৰিজে কেলকাতা আৰু হাওৰাক একলগ কৰিছে। আৰু এইখন ব্ৰিজৰ তলত কিন্তু আমাৰ যেনেকৈ গুৱাহাটী শৰাইঘাটৰ তলত স্তম্ভ, মানে খুঁটা আছে, পিলাৰ আছে, ইয়াতে কিন্তু এটাও পিলাৰ নাই। আৰু ইয়াতে নাট বল্টুও নাই বুলি মই শুনিছোঁ। এইখন প্ৰায় 80 বছৰ পুৰণি দলং হয়, আৰু কাষেৰে এনেকৈ মানুহ যাব পাৰে। আমি গৈ আছোঁ একচুৱেলি বৰা বজাৰ। আৰু ইয়াৰ তলত থকা নদীখনৰ নাম হ'ল হুগলী নদী। গৈ থাকোঁতে কাষত এখন দোকান পালোঁ। ফুটপাথৰ দোকানবিলাকতো খাই কিন্তু কেতিয়াবা বহুত মজা লাগে। আমাৰ এটা কম দামী সস্তীয়া বাথৰুম টাইপ ৰুম, মানে ইয়াৰে বিচনাখন যিমান ডাঙৰ, ৰুমটোও সিমানেই ডাঙৰ। আৰু এই ৰুমটোৰ দাম এদিনত 300 টকা। হাওৰা ষ্টেচনৰ আশে পাশে বিচাৰিলেই পাব। আৰু এইটোৱে হ'ল আমাৰ গন্তব্যস্থান, শৰৎ সদন বুলি যিটো জেগাত আমি আজি আহিছোঁ। এতিয়া আহি আমি পাইছোঁ আমাৰ লক্ষ্যস্থান। হলত সোমাম এতিয়া ভিতৰত। শৰৎ সদন এইটোৰ নাম। আমি শ্বৰ্ট ফিল্মখন য'ত পঠাইছিলোঁ তাত। এতিয়া কি হ'ব কি নহ'ব নাজানো। এতিয়া ক'ত উইনাৰ হৈছোঁ, আমি কি প্ৰাইজ পাইছোঁ একো নাজানো। আপোনালোকে চাই থাকক, মোৰ লগত আহি থাকক। আৰু এয়াই হ'ল শৰৎ সদনৰ ভিতৰৰ হলটো, আপোনালোকক দেখুৱাই দিছোঁ। ক'তনো কি এৱাৰ্ড পালোঁ সেয়া চাই থাকক। এনেদৰে নিজৰ নামটো মাতিলে কিমান যে ভাল লাগে নহয়। যিসকলে পাইছে আগতে এনেদৰে এৱাৰ্ড গম পাব। আৰু এয়া হ'ল ৰাতিৰ কলকাতা। দেখিব পাৰিছে যদি আপোনালোকে, হাওৰা ব্ৰিজখনো দেখুৱাই দিছোঁ। আৰু এই যে গাড়ীখন পাৰ হৈ গ'ল, টেক্সি, তাত উঠিব সৰুৰে পৰা বহুত মন আছিলে। গতিকে উঠিম বলক, চাই থাকক ভিডিঅ'টো। আৰু আহি পাই গ'লোঁ ৰুম। ভাত চাত খাই আহিলোঁ, আপোনালোকক দেখুওৱা নহ'ল বাৰু ৰাতি কি খালোঁ। আৰু এনেদৰে হোটেলৰ সেই মালিকজনৰ লগত কথা পাতিলোঁ, ক'ত গাড়ী পাম আৰু কি। এনেদৰে আমি হাওৰাত উঠা নাই, এদিনৰ বাবেই গৈছিলোঁ কলকাতাত। গ'লোঁ, এৱাৰ্ড ল'লোঁ, আৰু এদিন থাকি মেলি নেক্সট ডে ৰাতিপুৱাই আমি শিয়ালদা ষ্টেচনলৈকে আহিলোঁ। যিহেতুকে ৰাতিপুৱা হাওৰা ষ্টেচনৰ পৰা নাপায় গাড়ী, মানে ট্ৰেইন। আৰু আহি পালোঁ ট্ৰেইন ষ্টেচনত। আৰু এয়া হ'ল শিয়ালদা ষ্টেচন। আৰু এই ষ্টেচনতে আমি গাড়ীত উঠি ল'লোঁ। যিহেতুকে আমি এদিনৰ বাবে গৈছিলোঁ, হঠাৎ টিকেট কাটিব নোৱাৰিলোঁ বাবে জেনেৰেল ডাব্বাতে উঠিবলগীয়া হ'ল। একদম বাথৰুমত মানুহ দেখাই দিছোঁ বাৰু। চাওকচোন কিমান মানুহৰ ভিৰ। গৈ থাকোঁতে অকণমান এজন তলৰ মানুহৰ লগত বেংগলীত কথা পাতি অকণমান এনজয়ো কৰিলোঁ।
আৰু গৈ থাকোঁতে ইমান ভিৰৰ মাজত যে দৈ মিঠা দৈ কিনি ল'লোঁ ইমান ভিৰৰ মাজত এই যে দৈখিনি লৈছোঁ অমৃত সদৃশ আৱাজটো পাইছেনে নাই নাজানো ভালে লাগিছে শ্বেয়াৰ কৰি খাই চাবচোন কেতিয়াবা আপোনালোকৰো ভাল লাগিব এই ভিৰৰ মাজত এইখিনি মানে অমৃত আহি পাই গ'লোঁ গুৱাহাটী ক্লাব পালোঁ আৰু ট্ৰেইনত ভিডিঅ' কৰা নহ'ল মোবাইলটো একচুৱেলি বিচাৰি পোৱা নাছিলোঁ ভয়ে লাগিছিলে নতুনকৈ কিনিছিলোঁ মাত্ৰ মোবাইলটো চ' ব্লগটো ইয়াতেই সামৰণি মাৰোঁ বুলি ভাবিছোঁ চ' কিবা কবি ভাস্কৰ দেখুৱালোঁ মানে বেলেগ একো কণ্টেণ্ট নাই আমি কিয় গৈছিলোঁ কেলকাতাত আৰু কি কাৰণত গৈছিলোঁ আৰু বাকী চাই থাকক আগলৈকে ভিডিঅ' যদি ভাল পায় দি থাকিম আপোনালোকে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই টাটা